অসমীয়া সংস্কৃতি অসমীয়া জাতিৰ মেৰুদণ্ডৰূপে থিয় হৈ আছে আমাৰ সংস্কৃতি। আমাৰ এই সংস্কৃতিৰ অভিন্ন অংগ হৈছে পূজা অৰ্চনা আৰু মাহ প্ৰসাদ। পিছে আজি আপোনাক আচৰিত কৰিম, কাৰণ আজি লৈ আহিছো মাহ প্ৰসাদৰ ঔষধি গুণ। মাহ প্ৰসাদৰ শৰাই ভাগত আছে বিজ্ঞানসন্মত দৃষ্টিভংগী, কাৰণ শৰাই ভাগিত থকা বুটমাহ, মগুমাহ, কল, নাৰিকল, তিয়ঁহ, আদা, নিমখ আৰু চাউলৰ আছে স্বাস্থ্যসন্মত গুণ। বুটমাহত আছে মেগনেছিয়াম, ফছফৰাছ, কেলছিয়াম, ভিটামিন এৰ দৰে মৌল। বুটমাহে শক্তিবৰ্ধনত কাম কৰাৰ উপৰি উচ্চ ৰক্তচাপ আৰু পিত্ত ৰোগ দূৰ কৰে। মগুমাহত পোৱা যায় ভিটামিন এ, বি, চি, ডি আৰু ই। কেলছিয়াম, আইৰণ, পটেছিয়ামযুক্ত মগুমাহে ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ। কলত প্ৰচুৰ পৰিমাণে ভিটামিন, মেগনেছিয়াম, প্ৰটিন আৰু আইৰণ থাকে। এনিমিয়া ৰোগীৰ বাবে উপকাৰী কলে শক্তিৰ লগতে হিমোগ্লোবিন বৃদ্ধি কৰে। নাৰিকলত পেটৰ ৰোগ নিবাৰণৰ মৌল থাকে। তিয়ঁহত ছাল মসৃণ কৰা উপাদান থাকে। আদা পটেছিয়াম ভোলাটাইল অইল সমৃদ্ধ। ই হজম শক্তি বৃদ্ধিৰ লগতে গেছৰ সমস্যা দূৰ কৰে। কুঁহিয়াৰে তেজ আৰু দাঁত পৰিষ্কাৰ কৰে, লগতে শৰীৰ শীতল কৰে। নিমখ অবিহনে মাহ প্ৰসাদৰ অৰ্থ নাই। নিমখে সকলো খাদ্যকে হজম কৰে। লক্ষণীয় যে মাহ প্ৰসাদ বিলাওঁতে মুখত এখন কাপোৰ মাৰি লোৱা হয় আৰু বিতৰণৰ সময়ত কথা নকয়, যি আন এক বিজ্ঞানসন্মত দিশ। নিউজ ডেস্ক ৰিপৰ্ট, ভাল খবৰ।